ল'ৰা ছোৱালীক মানুহ কৰিব নোৱাৰিলোঁ। মোৰ মাইক বিদ্যা হৈ মই লালন পালন কৰিব নোৱাৰিলোঁ। মাইক মই এনেই মানে কিবাকে মানে মাইক মই পোহপাল যেনেকৈ দিব লাগিছিল, যেনেকৈ ৰাখিব লাগিছিল, মই সেনেকুৱা মাই মোৰ সজ্জিগত হৈ মানে বিদ্যুৎ বহন কৰিলে আজি 10 বছৰ। নলবাৰীৰ এজন শিক্ষকৰ কৰুণ কাহিনী। মই এজন মানে শিক্ষিত যুৱক আছিলোঁ। মই 86 মেট্ৰিক পাছ কৰিলোঁ। 88 মানে হাই ছেকেণ্ডেৰী নলবাৰী কলেজৰ পৰা পাছ কৰিলোঁ আৰু 92 মই ডিগ্ৰী কমপ্লিট কৰিলোঁ নলবাৰী কলেজৰ পৰাই। তাৰ পৰাই মই এখন স্কুল মানে আমাৰ স্থাপন কৰিলে মূলাৰগুচিত এম ই স্কুল। তাক মোক মানে মাতিলে শিক্ষক নিয়োগ কৰাৰ কাৰণে কমিটি। তাক মই ইণ্টাৰভিউ ল'লে, ইণ্টাৰভিউ মাতিলে মোক ভাল হ'ল, কমিটি মোক নিয়োগ কৰিলে। সেনেকৈ কাটালোঁ মানে 28 বছৰে কাম কৰিলোঁ সেই ভেঞ্চাৰত। জীৱনবিলাক শেষ কৰি দিলোঁ মই আশাতে। এটা ডেকা শক্তি যুৱন শক্তি চেছ কৰিলোঁ আমি তাত। মানে 9টাত যাওঁ, 3টাত ঘৰক আহিবলৈ সেনেকৈ চাই বছৰ ধৰি পেলাই এবছৰ হ'ব, সেই বছৰ হ'ব এনে চাই সময় গ'লে আমাৰ। তাৰপিছত আমাক 2017 চনত আইন কৰিলে হেমন্ত ছাৰে স্কুলবিলাকত 3জন শিক্ষক লোৱাৰ কাৰণে। তেওঁ আমি আশা কৰিছিলোঁ যে 3জনটো শিক্ষক নলাই সংশোধন কৰিবতো আমি আশাত 21 বুলি কাম কৰিলোঁ। 21 বুলি কাম কৰি 21 মানে তেওঁলোকে চৰকাৰে 3জন শিক্ষক নিয়োগ কৰিলে, কিন্তু আমাক 2জনক মানে বঞ্চিত কৰিলে। তাৰ পৰাই বঞ্চিত কৰিলে। আজিলৈকে আমাক বঞ্চিত কৰি আছে, কোনো একো দিয়া নাই চৰকাৰৰ ফালৰ পৰাই। মই চৰকাৰৰ সাহায্যও পোৱা নাই, একো কোনো ঘৰ পোৱা নাই, কোনো এটা লেট্ৰিন পোৱা নাই, কোনো এটা PM কিষাণৰ বাহিৰে মই একো পোৱা নাই চৰকাৰৰ পৰাই। বৰ দুখৰ কথা, ইয়াতকৈ দুখৰ কথা মানে মই এতিয়া শাৰীৰিক অৱস্থা বেয়া, ভৰি এটোৰ মানে বেমাৰ অসুখ, ল'ৰা ছোৱালীক মানুহ কৰিব নোৱাৰিলোঁ। মোৰ মাইক বিদ্যা হৈ মই লালন পালন কৰিব নোৱাৰিলোঁ। মাইক মই এনেই মানে কিবাকে মানে মাইক মই পোহপাল যেনেকৈ দিব লাগিছিল, যেনেকৈ ৰাখিব লাগিছিল, মই সেনেকুৱা মাই মোৰ সজ্জিগত হৈ মানে বিদ্যুৎ বহন কৰিলে আজি 10 বছৰ। মই যেনেকুৱা কৰিব লাগিছিল, মাইক শুশ্ৰূষা কৰিব লাগিছিল, মই নোৱাৰিলোঁ। মোক আজি পৰিয়ালে মোক নানান ধৰণৰ মানে অভাৱত মানে বহু কিবা কাৰণে কথা কয়। মই কি কৰোঁ, মই নিজেও মানে আত্মহত্যা কৰাৰ মানে এনেকুৱা মন যায় আকৌ যে মই কি কৰিলোঁ জীৱনটোত, মই কি কৰিলোঁ, কি দিলোঁ ল'ৰা ছোৱালীক। মই নিজে মানে সুস্থিৰ হৈ মানে গভীৰ হৈ নিজে মানে মনটোকে নিজে মানে এটা ধ্যান কৰি চিন্তা কৰি থাকোঁ মই।